পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? আলেকজেণ্ডাৰ ফ্লেমিং। ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? ৰিকেটছ। প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা হাড়ৰ সংখ্যা হ'ল 200 ডাল। প্ৰাপ্তবয়স্ক মানুহৰ দেহত কিমান শতাংশ পানী থাকে? 57%। কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয়? টাইফয়েড। সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? ভিটামিন বি। গছৰ পাত সেউজীয়া হোৱাৰ প্ৰধান কাৰণ কি? ক্লৰ'ফিল। এইডছ ৰোগৰ কাৰক কি? ভাইৰাছ। দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক কি কোৱা হয়? হিষ্টলজি। গ্লুক'জ দেহত কি হিচাপে সঞ্চিত হৈ থাকে? গ্লাইক'জেন।